অৱশ্যে মালিনী স্থান আহি পালোঁ। আজি ফুৰো আৰু অলপ ন মালিনী মন্দিৰ দৰ্শন। মালিনী মন্দিৰ সোমালোঁ এতিয়া। এতিয়া চাওঁ ঘূৰো কি সুন্দৰ মালিনী মন্দিৰ। সৰু ল'ৰা ছোৱালী আহি বহুত ভাল পাব। ইমান ধুনীয়া আৰ্ট নহয় এখন পাথৰেৰে বনাইছে নেকি। কিমান ওপৰত উঠিব লাগিব। উঠি গৈ থাকিব লাগিব, মানুহটোক ভৰি বিষাই যাব ইমান ওপৰলৈ উঠি গৈ থাকোঁতে। মোৰ ভৰি নিবিষাই, মই ল'ৰাটো অলপ ষ্ট্ৰং আছোঁ, হেভি আছোঁ। এই জিম কিক বক্সিং কৰি থাকোঁ না। কিমান তলত চাইছানে? মালিনী মন্দিৰ। মালিনী মন্দিৰৰ ভিতৰত সোমাইছোঁ। এতিয়া ঘৰৰ ভিতৰত যাওঁ আৰু মন্দিৰৰ ভিতৰত ভাগ চাহপা মানুহ ফটো মাৰি আছে। তোমাৰ মালিনী মন্দিৰৰ ভিতৰত আকৌ মানে ফটো মৰা এলাও নাই। কিন্তু মই বুজি নাপাওঁ পাৰ্মিশ্যন লৈছোঁ। পাৰ্মিশ্যন মানে কি কৈছে যে DSLR হ'লে মানে পাৰ্মিশ্যন নাই। এইটো মোবাইলৰ কাৰণে পাৰ্মিশ্যন দিছে। মালিনী মন্দিৰ চাইছোঁ আজি ঘূৰি চাওঁ এক পাক কি আছে কি নাই। মালিনী মন্দিৰ মন্দিৰ দৰ্শন কৰা হ'ল। এতিয়া মন্দিৰৰ পৰা নামো। সৰু ল'ৰা ছোৱালী খুব পৰি যাব, বহুত কষ্ট হয় নামিবলৈ। আকৌ এবাৰ দেখুৱাই লৈ গৈছোঁ এইকেইটা সৌন্দৰ্য বঢ়াইছে মন্দিৰৰ। বাহ মালিনী স্থান দৰ্শন কৰি আহিলোঁ। এতিয়া ওলাওঁ যাওঁ এতিয়া ন। মালিনী আহিবলৈ মন আছিলে, আহিলোঁ চালোঁ। এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ।